বিভিন্ন ধৰণৰ মাছ আছে যিবোৰ কেৱল সুস্বাদুই নহয় পুষ্টিকৰো। প্ৰতিদিন পুষ্টি চাহিদা পূৰণৰ বাবে মাছৰ বিকল্প নাই, কিন্তু সোৱাদযুক্ত মাছৰ কাঁইটৰ পৰিমাণ বেছি থাকে, যিটো কাৰণত বহুতেই মাছ খাবলৈ ভয় কৰে। বিশেষকৈ মাছৰ ভিতৰত থকা সৰু কাঁইট বচাৰ ধৈৰ্য বহুতৰে নাথাকে। বহুতৰে কাঁইট বাচিব নজৰা কাৰণে ভাতৰ পাতত ডিঙিত কাঁইট লাগি ধৰা দেখা যায়। আচলতে এনে পৰিস্থিতিত কি কৰিব লাগে? ডিঙিত মাছৰ কাঁইট লাগিলেও ভয় খাব নালাগে। এনে কাঁইট গুচোৱাৰ কেইটামান বিশেষ নিয়ম আছে। বিশেষকৈ কিছুমান ঘৰুৱা উপায় আছে যাৰ যোগেদি আমি এনে কাঁইট সহজে আঁতৰ কৰিব পাৰোঁ। প্ৰথমটো হৈছে শুকান ভাত। ডিঙিত মাছৰ কাঁইট লাগিলে ভয় নকৰি এমুঠি শুকান ভাত নুচুবোৱাকৈ গিলি দিব লাগে। কাঁইট যদি মিহি আৰু সৰু হয় তেন্তে অলপ সৰহকৈ শুকান ভাত গিলি খোৱাৰ চেষ্টা কৰিব লাগে। দেখিব ভাতৰ লগতে কাঁইটডালো পেটৰ ভিতৰলৈ সহজে গুচি গৈছে। দ্বিতীয়টো হৈছে অলিভ অইল। অলিভ অইলৰ নানা ব্যৱহাৰৰ কথা সকলোৱে জানে, কিন্তু আপুনি এইটো নাজানে যে অলিভ অইল ব্যৱহাৰ কৰিও আপুনি ডিঙিত লাগি ধৰা মাছৰ কাঁইট গুচাব পাৰে। অৰ্থাৎ ডিঙিত মাছৰ কাঁইট লাগিলে অলিভ অইল খাব লাগে, যিহেতু অন্য তেলৰ তুলনাত অলিভ অইল বেছি পিছল, সেই কাৰণে সহজতে ডিঙিৰ কাঁইট গুচোৱাত সহায় কৰে। ৩ নম্বৰটো হৈছে গৰম পানী আৰু নেমু টেঙা। ডিঙিত লগা কাঁইট দূৰ কৰাৰ সহায় কৰে গৰম পানী আৰু নেমু টেঙাই। প্ৰথমতে গৰম পানী কৰি ল'ব লাগে। অৱশ্যে বেছি গৰম পানী নকৰিলেও হ'ব। সহ্য কৰিব পৰাকৈ গৰম কৰি সেই পানীতে সামান্য নেমু টেঙাৰ ৰস চেপি মিহলি কৰি ল'ব লাগে। যিহেতু নেমুত এচিডিক ক্ষমতা থাকে, যি লাগি ধৰা কাঁইট সহজেই দূৰ কৰাত সহায় কৰে। তাৰপিছৰটো হৈছে ভিনেগাৰ। ডিঙিত কাঁইট লাগিলে ঘৰত যদি ভিনেগাৰ আছে তেন্তে পানীত অলপ ভিনেগাৰ মিহলি কৰি পান কৰিলেও সহজে উপশম পাব পাৰি। তাৰপিছত ৫ নম্বৰটো হৈছে ডিঙিত মাছৰ কাঁইট লাগিলে নিমখৰ যোগেদিও গুচাব পাৰি। এগিলাচ কুহুমীয়া পানীত নিমখ মিহলাই খালেও ডিঙিত লাগি থকা কাঁইট সহজে দূৰ হয়।